হেল্ল' মৰমৰ বন্ধুসকল, নমস্কাৰ সকলকে। মোৰ সৰু চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম। আজিৰ পৰা মোৰ প্ৰথম ব্লগ ভিডিঅ' হ'ব। ফাৰ্ষ্ট ভিডিঅ' হ'ব আলু খেতিৰ পৰা। এয়া আমাৰ ঘৰৰে আলু। ইফালে দুখাই দিয়া আমাৰ মা আছে, মই আছোঁ আৰু আছে আমাৰ খেতিখিনি চব। আজিৰ চেলেঞ্জ কিমান আলু উঠাব পাৰোঁ মই। দুখাই দিয়া মোৰ আলু উঠাবিলাক। আলুই নাই চা আলুই নাই খালি হে পাইছোঁ খঙলা আলু পকাই খাই দিয়ে আলু। फितरी पूरा गुच्छा रही है, ऊपर पूरा हंसती है ना। ओ माँ खंग उठी आसे नेकी? ओ माँ खंग उठी आसे नेकी? ना धुलियाब खंग उठिले आलु দি ধুলিয়াব মই একলৈকে দুখাম। এতিয়া চাই থাকা, মই এনে খেতিত নাহোঁ, আজি প্ৰথম খেতিত আহিলোঁ। কামত আহিছা, ভিডিঅ'ৰ কাৰণে আহিছোঁ দেই। ভিডিঅ'ৰ কাৰণে মানুহে চব কাম কৰে নহয় জানো। কি নকৰিব পাৰে আজিকালি মানচিবিলাক, ভিডিঅ'ৰ কাৰণে চব কিছু কৰে। তিনিটা আলু পাইছোঁ। 1 2 3 4 আমাৰ খেতিৰ আলু কিমান ডাঙৰ ডাঙৰ আলু হৈছে। হ'ব দে, খাব পাৰিলে ভাল। বিনা সাৰৰ আলু, হেল্ডি আলু। আলুই নাই। বাল ভিডিও বানাতে अरे की करे आलू काटा खालू रे। हाँ ये देखो कितना बड़ा आलू है, ये देखो एक गाछ में 2 आलू और भी है थोड़ा सब्र करो। कहाँ अब देखो बाप रे बाप 1 2 3 आलू है, मात्र 3टा आलू। देखी पाइसे ना गाइस हमार खेती आलू। थोड़ा हिंदी, थोड़ा असमीज, थोड़ा मालूम है रे हमको, इधर नहीं है। ऐसा आलू ऐसा कला पड़ी जाम मैं रदत कला पड़ी जाम ना। কি হ'ব ৰে, আমি গাঁৱৰ মানুহ চব পাৰে। আজি এইখিনিয়ে আলু তুলিলোঁ, সামৰণি, ঘৰত যাওঁ আৰু। তো আজি এইখিনিয়েই 11টাৰ পৰা 12টা 1 ঘণ্টা কৰিলোঁ। ঘৰত যাওঁ আৰু